বিশ্বপ্ৰসিদ্ধ ইতিহাসবিদ আৰ্নল্ড টইনবিয়ে যেতিয়া পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ তিনিজন সেনাপতিৰ নাম কৈছিল তেতিয়া তেওঁ ক্ৰমে প্ৰথম দুজন ছত্ৰপতি শিৱাজী আৰু নেপোলিয়ন বোনাপাৰ্টৰ নাম কৈছিল আৰু আনজন আছিল চিলাৰাই। নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আমি আজি মহাবীৰ চিলাৰাইৰ বিষয়ে কিছু কথা জানো। চিলাৰাই অসমৰ জাতীয় ইতিহাসৰ অন্যতম এগৰাকী মহান বীৰ পুৰুষ। এইগৰাকী বীৰ পুৰুষে তেওঁৰ অসাধাৰণ বীৰত্বৰে কোচ ৰাজত্ব কালৰ ইতিহাসক যুগমীয়া স্মৃতিৰে ৰঞ্জিত কৰি থৈ গৈছে। কোচ ৰাজবংশৰ প্ৰখ্যাত ৰজা নৰনাৰায়ণে 1534 খ্ৰীষ্টাব্দত ৰাজসিংহাসনত বহাৰ লগে লগে ভায়েক শুক্লধ্বজক যুৱৰাজ পাতে। বীৰ শুক্লধ্বজ ইমানেই দ্ৰুতবেগী আছিল যে তেওঁক এখন চিলাৰ সৈতে তুলনা কৰা হৈছিল আৰু পাছলৈ তেওঁ সেইকাৰণে চিলাৰাই হিচাপে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। তেতিয়াৰে পৰা এগৰাকী বীৰ পুৰুষ চিলাৰাই অসীম সাহস আৰু ৰণকৌশলেৰে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাৰ বাবে জীৱনজোৰা সংগ্ৰামত লিপ্ত হৈ সেই যুগৰ ইতিহাসত এটি গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰে। তেওঁৰ সমগ্ৰ জীৱন যুদ্ধ জয়ৰ কাহিনীৰে সমৃদ্ধ। অসমীয়া জাতিৰ ইতিহাসত দ্বিতীয় এজন এনে দিগ্বিজয়ী যোদ্ধা পাবলৈ আৰু নাই। এইগৰাকী মহাশক্তিমান আৰু যুদ্ধ বিশাৰদ চিলাৰায়ৰ সংগ্ৰামী জীৱনৰ অসাধাৰণ কাৰ্যাৱলী সদায় প্ৰজ্জ্বল হৈ থাকিব। এইগৰাকী বীৰ পুৰুষৰ পৰাক্ৰমত কছাৰী ৰজা, মণিপুৰৰ ৰজা, জয়ন্তীয়া ৰজা আৰু ত্ৰিপুৰাৰ ৰজা আদিয়ে কোচ ৰজা নৰনাৰায়ণৰ ওচৰত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱাৰ উপৰিও কোচ ৰজাৰ সৈতে মিত্ৰতা পাশত আবদ্ধ হৈছিল। তদুপৰি সেই সময়ৰ শক্তিশালী আহোম ৰজায়ো যুদ্ধত হাৰ মানি কোচ ৰজাৰে মিত্ৰতা স্থাপন কৰিছিল। ইতিহাসত পোৱা যায় যে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহই 19 গৰাকী কুঁৱৰী বিয়া কৰাইছিল। কুঁৱৰীসকলৰ ভিতৰত জ্যেষ্ঠগৰাকী আছিল নেপালৰ, তেওঁৰ পুত্ৰ আছিল নৰসিংহ, আৰু গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল, তেওঁলোক হ'ল হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰনাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ অৰ্থাৎ চিলাৰাই আছিল পদ্মাৱতীৰ পুত্ৰ। বিশ্বসিংহৰ মুঠ 19 জন পুত্ৰ আছিল বুলিও বুৰঞ্জীত পোৱা যায় আৰু চিলাৰাই জন্ম হয় 1510 খ্ৰীষ্টাব্দত। বিশ্বসিংহই মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেইমতেই জ্যেষ্ঠ পুত্ৰ নৰসিংহই বিদেশলৈ যাবলৈ, নৰনাৰায়ণে নিজ দেশৰ ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল। বিশ্বসিংহ অৰ্থাৎ নৰনাৰায়ণ আৰু চিলাৰাই পিতৃ, কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা। 1533 চনত বিশ্বসিংহৰ মৃত্যু হয়। সেই সময়ত চিলাৰাই আৰু নৰনাৰায়ণ দুয়ো বাৰাণসীত শিক্ষা গ্ৰহণ কৰি আছিল। সেইকাৰণে বিশ্বসিংহৰ জ্যেষ্ঠ পুত্ৰ নৰসিংহ তেতিয়া ৰাজপাটত বহে। নৰনাৰায়ণ আৰু চিলাৰাই ৰতনীধাই নামৰ এগৰাকী অন্তঃপুৰত আছিল। তেওঁ স্বৰ্গী মহাৰাজৰ আদেশ উলংঘা হোৱা দেখি নাগভোগ নামৰ এজন সন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰনাৰায়ণ আৰু চিলাৰাই দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰসিংহ নেপাললৈ পলাই যায়। 1534 খ্ৰীষ্টাব্দত নৰনাৰায়ণ কোচ ৰাজবংশৰ ৰাজপাটত উঠে আৰু চিলাৰাই তেতিয়া যুৱৰাজ হয় আৰু ৰাজ অভিষেক হোৱাৰ পিছত চিলাৰাইক সংগ্ৰামসিংহ নাম দিয়া হয়। ৰাজপাটত উঠিয়ে নৰনাৰায়ণে পিতৃৰ ৰাজ্য বঢ়াবলৈ মন কৰে আৰু শুক্লধ্বজৰ সহায়ত কোচ ৰাজ্য বিস্তাৰৰ কাম আৰম্ভ কৰে। চিলাৰায়ে সেনাপতিৰ দায়িত্ব লৈয়ে পিতৃ বিশ্বসিংহৰ পৰাজয় বৰণ কৰি হেৰুৱা আহোম ৰাজ্য পুনৰ উদ্ধাৰৰ বাবে 1546 খ্ৰীষ্টাব্দত এদল কোচ সৈন্য আহোম ৰজাৰ বিৰুদ্ধে প্ৰেৰণ কৰে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আগবাঢ়ি কোচ সেনাই দিকৰাই নদী পায়। তাতেই আহোম ৰজা শুক্লেনমঙক পৰাজিত কৰে। তাৰ পিছত কলিয়াবৰ আৰু শলাৰ যুদ্ধতো আহোমক সম্পূৰ্ণৰূপে পৰাস্ত কৰে। এই যুদ্ধ চলি থকাৰ সময়তে কোচ ৰজাই আন এজন ভায়েক গোহাঁই কমলক হতুৱাই ৰাজধানী কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে 350 মাইল দীঘল আলিবাট বন্ধায়। বৰ্তমানো এই আলি দেখিবলৈ পোৱা যায় আৰু এই আলি বৰ্তমানো ব্যৱহাৰ হৈ আছে। এই আলিক গোহাঁই কমল আলি বুলি কোৱা হয়। ইয়াৰ পিছতে চিলাৰায়ে কছাৰী ৰাজ্য আক্ৰমণ কৰে। কছাৰী ৰজাই পৰাস্ত হৈ বশ্যতা স্বীকাৰ কৰি লয়। আকৌ 1563 খ্ৰীষ্টাব্দত চিলাৰায়ে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰি ৰাজধানী গড়গাঁও দখল কৰি লয়। আহোম ৰজা চুখামফা চৰাইখুৰুঙলৈ পলাই যায়। কেইমাহমান পিছত আহোম ৰজাই সন্ধি কৰে আৰু সন্ধিমতে কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰি লয়। লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাজ্যখিনি কোচ ৰজাক এৰি দিয়ে আৰু বহুতো সোণ, ৰূপ, হাতীৰ সৈতে অন্যান্য বস্তু ক্ষতিপূৰণ হিচাপে দিয়াৰ লগতে কেইবাজনো ডাঙৰীয়া ল'ৰা উল হিচাপে কোচ ৰজাৰ ওচৰলৈ পঠিয়াবলগীয়া হয়। ইয়াৰ পিছতে চিলাৰাই মণিপুৰৰ ৰজাৰ ওচৰলৈ কটকী পঠোৱাত ৰজাই ভয়তে বশ্যতা স্বীকাৰ কৰি কৰতলীয়া ৰজা হিচাপে মানি লয়। তাৰ পিছতে চিলাৰাই জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰজাৰ পুতেকক ৰজা পাতি দিয়ে।
এনেদৰে চিলাৰাই ত্ৰিপুৰাৰ ৰজাকো যুদ্ধত হৰুৱাই বধ কৰে আৰু বছৰি কৰ দিবলৈ মান্তি হোৱাত তেওঁৰ পুতেকক তাত ৰজা পাতি দিয়া বুলি জনা যায়। তাৰ পিছত চিলেটৰ ৰজাকো চিলাৰাই যুদ্ধত বধ কৰি ভায়েকক কৰতলীয়া ৰজা পাতে। এনেকৈ আন ৰজাসকলে এইবোৰ দেখি ভয়তে চিলাৰাই বশ্যতা স্বীকাৰ কৰি লৈছিল। এইখিনিলৈকে চিলাৰাই কোনো যুদ্ধত হৰা নাছিল। ইয়াৰ পিছত তেওঁ 1568 খ্ৰীষ্টাব্দত শক্তিশালী গৌড় ৰাজ্য আক্ৰমণ কৰে। এই যুদ্ধত চিলাৰাই সম্পূৰ্ণৰূপে পৰাস্ত হয় আৰু গৌড়ৰ ৰজা চুলেমান কুৰবানীৰ হাতত বন্দী হয়। গৌড়ৰ ৰজাৰ সেনাপতি কালাপাহাৰে তেজপুৰলৈকে আগবাঢ়ি আহে আৰু কামাখ্যা, হাজো আদি ঠাইৰ মন্দিৰবোৰ ভাঙি উভতি যায়। কোৱা হয় যে কালাপাহাৰ আদিতে হেনো ব্ৰাহ্মণ আছিল। পিছলৈ হিন্দু ধৰ্মৰ কিছুমান কাম কাজত অতিষ্ঠ হৈ তেওঁ মুছলমান ধৰ্ম গ্ৰহণ কৰে। তেতিয়াৰে পৰা হিন্দুৰ মঠ মন্দিৰবোৰ ধ্বংস কৰাটোৱে তেওঁৰ জীৱনৰ ব্ৰত কৰি লয়। কিছুদিন গৌড় ৰজাৰ হাতত চিলাৰাই বন্দী হৈ থকাৰ পিছত এদিন গৌড় ৰজাৰ মাকক সাপে খুটিলে। চিলাৰাই তেওঁ আৰোগ্য কৰাত গৌড় ৰজাই সন্তুষ্ট হৈ চিলাৰাইক মুক্তি দিয়ে। কিছু বছৰৰ পিছত 1576 খ্ৰীষ্টাব্দত মোগল সম্ৰাট আকবৰে গৌড় ৰাজ্য আক্ৰমণ কৰাত কোচ ৰজা নৰনাৰায়ণে তেওঁক সহায় কৰে আৰু চিলাৰাই এদল সৈন্য লৈ পূব ফালৰ পৰা গৌড় ৰাজ্য আক্ৰমণ কৰে। তেতিয়াৰ পৰাই আকবৰৰ লগত নৰনাৰায়ণৰ মিত্ৰতা হয়। ইয়াৰ পিছত চিলাৰাই মোগলৰ লগ লাগি 1576 খ্ৰীষ্টাব্দত গংগাৰ পাৰত মাছুম কাবুলৰ লগত যুদ্ধ কৰে। সেই সময়তে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হয় আৰু গংগাৰ তীৰত বীৰজনে ইহলীলা সম্বৰণ কৰে। চিলাৰাই যুদ্ধ জয়ৰ বীৰত্বপূৰ্ণ আৰু গৌৰৱোজ্জ্বল কাহিনীবোৰে অসমীয়া জাতিক দুৰ্যোগপূৰ্ণ বিপদকালীন পৰিস্থিতিত সাহসেৰে সন্মুখীন হ'বলৈ সততে অনুপ্ৰেৰণা যোগাই আহিছে। কোচ ৰজা নৰনাৰায়ণৰ প্ৰজাহিতকৰ কৰ্মৰাজিৰ আঁৰত চিলাৰাই ব্যক্তিত্বৰ অসাধাৰণ শক্তিৰ উমান পোৱা যায়। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বীৰ চিলাৰায়ৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। তেওঁ এগৰাকী ধাৰ্মিক আৰু সাহিত্য অনুৰাগী মহান ব্যক্তিও আছিল। এইগৰাকী বীৰ পুৰুষৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে বহুখিনি সুবিধা লাভ কৰিছিল। তদুপৰি শ্ৰীমন্ত শংকৰদেৱক বীৰ পুৰুষ চিলাৰায়ে ধৰ্মীয় গুৰু হিচাপে সন্মান জনাইছিল। উল্লেখযোগ্য যে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চিলাৰায়ৰ অৱদান আছিল লেখত ল'বলগীয়া। চিলাৰায়ৰ ব্যক্তিত্বৰ আন এক দিশ আছিল সাহিত্য সংস্কৃতিৰ প্ৰতি অনুৰাগ। কোচ ৰাজত্বকালৰ সাহিত্য সংস্কৃতিৰ অৱদানখিনিৰ মাজত বিদ্বান চিলাৰায়ৰ পৰিচয় জিলিকি আছে। অসমীয়া জাতিয়ে ভৱিষ্যতৰ নতুন সন্ধানৰ বাবে মহাবীৰ চিলাৰায়ৰ সাহস, নিষ্ঠা, ত্যাগ আৰু আদৰ্শৰাজি গভীৰতাৰে উপলব্ধি কৰিব লাগিব। এইগৰাকী বীৰ আৰু বিদ্বান পুৰুষৰ জীৱন কাহিনীয়ে জাতিক অনুপ্ৰাণিত কৰি যাব। দৰাচলতে এটা জাতিৰ প্ৰকৃত পৰিচয় পোৱা যায় সেই জাতিৰ অতীতৰ শৌৰ্যবীৰ্যৰ মাজত। এক উজ্জ্বল ভৱিষ্যতৰ সন্ধানত সেই মহান বীৰ পুৰুষসকলৰ অসীম সাহস আৰু মহত্বপূৰ্ণ আদৰ্শই জাতিক প্ৰেৰণা যোগায়। কামৰূপ কমতা ৰাজ্যৰ যুৱৰাজ তথা সৰ্বাধিনায়ক মহাযোদ্ধা চিলাৰাই বিভিন্ন নামেৰে জনাজাত আছিল। সেইবোৰ হ'ল সংগ্ৰাম সিংহ, শুক্লধ্বজ, সমৰ সিংহ, নৃপতি প্ৰধান, ৰজা চিলাৰাই, চুত ৰাজা, ৰাজা শুক্লধ্বজ ইত্যাদি। শ্ৰীমন্ত শংকৰদেৱে তেওঁক নাম দিছিল পৰম ৰসিক গুৰু ৰজা শুক্লধ্বজ। এডৱাৰ্ড গেইট চাহাবে চিলাৰাইক কাইট কিং বুলি অভিহিত কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰাই আছিল কলা সাহিত্য সংস্কৃতিৰ নিস্বাৰ্থ সেৱক। পৰম জ্ঞানী পুৰুষ কোচ ৰাজ্যৰ প্ৰধান সেনাপতি চিলাৰায়ৰ সংস্কৃত ভাষাটোও দখল আছিল। নৰনাৰায়ণ আৰু চিলাৰাই বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত এওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল। চিলাৰাই শংকৰদেৱক কোচ ৰাজ্যত আশ্ৰয় দিছিল। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত শংকৰদেৱে তেওঁৰ অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল। চিলাৰাই এজন প্ৰধান সেনাপতি আৰু বীৰ যোদ্ধাই নাছিল, তেওঁ আছিল এগৰাকী জ্ঞানী পণ্ডিতো। চিলাৰায়ৰ দ্বাৰা সংস্কৃত ভাষাত ৰচিত সাৰৱতী টীকা এখন অমূল্য গ্ৰন্থ। এগৰাকী সুসংগীতজ্ঞ চিলাৰায়ৰ সংগীত শাস্ত্ৰৰ 24টা ৰাগ তালৰ ওপৰতো দখল আছিল সুন্দৰ। সংগীত আৰু শংকৰদেৱৰ বৰগীতৰ প্ৰতি চিলাৰায় আছিল দুৰ্বাৰ আকৰ্ষণ। চিলাৰায়ে পণ্ডিতক অশেষ আদৰ কৰিছিল। চিলাৰায়ৰ সহায়তে শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। চিলাৰাই শিৱভক্ত আছিল, কিন্তু পাছত শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পাবলৈ লয়। শংকৰদেৱৰ গুণ গৰিমাত চিলাৰাই মোহিত হৈ সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। এক কথাত চিলাৰায়ৰ কৰ্মক্ষেত্ৰ আছিল বিস্তৃত।
তেওঁ অকল যুদ্ধ, সংগীত চৰ্চা আৰু সাহিত্য সংস্কৃতিতে আবদ্ধ নাছিল, তেওঁ বিভিন্ন ধৰণৰ প্ৰজাহিতকৰ কামো কৰিছিল। শংকৰদেৱ মাধৱদেৱৰ উপৰিও পুৰুষোত্তম, বিদ্যাবাগীশ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কণ্ডলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই তুলিছিল। ৰাজ্যৰ শাসন ব্যৱস্থা সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয় আদি খন্দাৰ লগতে ৰাজ্যৰ বিভিন্ন লোকক বৃত্তিদান আদিৰ ব্যৱস্থা কৰাই দিছিল। ককায়েক নৰনাৰায়ণৰ আদেশমতে দুয়ো লগ লাগি হয়গ্ৰীৱ মন্দিৰ, সূৰ্য মন্দিৰ, ভৈৰৱী মন্দিৰ আদি নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও কামাখ্যা মন্দিৰ নৱনিৰ্মাণ কৰা চিলাৰায়ে বিভিন্ন মঠ মন্দিৰ, মধুপুৰ সত্ৰকে ধৰি অন্যান্য সত্ৰ স্থাপন কৰিছিল। বৰ্তমান এই বীৰজনাক শ্ৰদ্ধা জনাই বীৰ চিলাৰাই বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰাই স্মৰণত 2005 চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰাই দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তদুপৰি সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰাই বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। অসম বুৰঞ্জীত চিলাৰাই এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হ'লেও আজিৰ যুগত কিন্তু তেওঁৰ বিষয়ে পৰ্যাপ্ত আলোচনা হোৱা নাই। নীতি আৰু আদৰ্শৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰা বীৰ চিলাৰায়ে পৰাজিত ৰাজ্যসমূহ কোচ ৰাজ্যৰ সৈতে সংলগ্ন নকৰা আৰু পৰাজিত অঞ্চলৰ জনসাধাৰণক কোনো অত্যাচাৰ নকৰাই চিলাৰাই চাৰিত্ৰিক বৈশিষ্ট্যৰ আন এটি দিশ উন্মোচিত কৰে। জাতীয় নৌবাহিনী তথা গেৰিলা যুদ্ধৰ কৌশলৰো পিতৃপুৰুষ আছিল চিলাৰাই। তেতিয়াৰ দিনতে চিলাৰাই এক শক্তিশালী নৌবাহিনী আছিল। এনে বহুমুখী প্ৰতিভাৰে মহিমামণ্ডিত এগৰাকী মহৎ জাতীয় বীৰ চিলাৰায়ে আমাৰ দেশ আৰু ৰাজ্যৰ নতুন পুৰুষক তেওঁৰ নিষ্ঠা, সততা, নৈতিকতা, দেশৰ প্ৰতি থকা আনুগত্য, সাহস, ত্যাগ, মানুহৰ প্ৰতি থকা উদাৰ মানসিকতা আদি মহান আদৰ্শৰে অনুপ্ৰাণিত কৰি গৈছে। অনাগত দিনত সুন্দৰৰ সন্ধানত আগবাঢ়ি যাবলৈ তেওঁৰ মহান আদৰ্শ অনুসৰণৰ পণ লোৱাই হ'ব বহুমুখী প্ৰতিভাসম্পন্ন জাতীয় বীৰজনলৈ আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ধন্যবাদ। যদি কথাখিনি শুনি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।